Welcome to my channel Cook with Priyanka. মই আজি আহিছো আকৌ এবাৰ আপোনালোকৰ ওচৰলে। মই এতিয়া বনাম আটাৰে পকৰা, যাৰ কাৰণে মই লৈছো ইয়াতে 1 কাপ মান প্ৰায় আটা। তাৰ লগত মই যিখিনি ইনগ্ৰেডিয়েন্টস দিম সেইখিনি দেখাই দিছো আপোনালোকক। ইয়াত লৈছো মই জলকীয়া গুড়ি, এয়া ধনিয়া গুড়ি, তাৰ পিছত এয়া হৈছে জিৰা গুড়ি, এয়া আপোনাৰ বেকিং সোডা, এইখিনি হৈছে নিমখ আৰু এয়া হৈছে হালধি গুড়ি। যিখিনি মই এটা পৰিমাণ অনুযায়ী লৈছো। আপোনালোকেও তেনেকৈ ল'ব। আৰু ইয়াতে মই লৈছো পিয়াজ, যিখিনি মই এনেকৈ দীঘল দীঘলকৈ কাটি লৈছো। আপোনালোকেও তেনেকৈ ল'ব। তাৰ লগত মই লৈছো জলকীয়া কাটি লৈছো মিহিকৈ, আৰু এয়া হৈছে কেইখিলামান নৰসিংহৰ পাত। তাৰ পিছত এইটো লৈছো মই কণী, আৰু এতিয়া এইখিনি মই গোটেইখিনি বাউলটোত মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে পিয়াজখিনিও মিক্স কৰি দিম। লগতে নৰসিংহৰ পাত কেইখিলা, কণীটো দি দিছো মই ইয়াতে। আৰু এতিয়া এড কৰিম মই পানী। এতিয়া মই ইয়াত পানী দিম। পানী অলপ অলপকৈ মিলাই ল'ব, যিমানখিনি লাগে, নহ'লে বেছি পনীয়া হৈ যাব পাৰে। আমাৰ পকৰীখিনি হৈ গ'ল। মই এনেকৈ গোটেইখিনিয়ে ভাজি লৈছোঁ। এইখিনি শেষ পৰ্যায়। এতিয়া মই এইখিনি নমাই ল'ম, গেছটো অফ কৰি দিলোঁ। এতিয়া এইখিনি মই নিজৰ হিচাপতে ডেক'ৰেশ্যন কৰি লৈছোঁ। আপোনালোকেও এনেকৈ পকৰী বনাই খাব। মই আটাৰে বনাইছোঁ। আপোনালোকে ইয়াত ইচ্ছা কৰিলে আটা, ময়দা বা বেচন যেনেকৈ ধৰণেও বনাব পাৰে। মই আজি আটাৰে বনালোঁ, তো আপোনালোকে এবাৰ খাই চাব। চাহৰ লগত ভালে লাগিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।